নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা কেনেকৈ পালন কৰোঁ, কি কৰোঁ সকলোবোৰ আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়া পূজাৰ কাৰণে মই মালা কিনিবৰ কাৰণে দোকানত গৈছিলোঁ আৰু ইয়াৰে যিকোনো এডাল লৈ ল'লোঁ মালা। যিটো এখনেই গাড়ী আৰু ল'ৰাই বেলুন ল'লে, তাক হেনো বেলুন লাগে, সেইকাৰণে সি বেলুন কিনি ল'লে। আৰু এতিয়া আমি ফল মূলৰ দোকানলৈ যাম, তাত অকণমান ফল মূল ল'ম, লৈ ঘৰলৈ আহিম। ইয়াৰ পৰা ফল মূল অলপ লৈ ল'লোঁ পূজাৰ কাৰণে। এতিয়া মই আপোনালোকক এটা বস্তু দেখাই আছোঁ দেই। আমাৰ ভিভানে গাড়ী ধুই আছে, তাৰ নিজৰ গাড়ীখন দেখাই আছোঁ ৰ'ব। এতিয়া মই শৰাই আগবঢ়াই দিছোঁ। যিহেতু ঘৰত অকলে থাকোঁ, হাজবেণ্ড নাথাকে, সেইকাৰণে মই নিজে নিজৰ গাড়ীখন ধুই ল'লোঁ। আৰু ইমান ডাঙৰকৈ পতা নাই, এনেই শৰাই এখন আগবঢ়াই দিছোঁ, সেইখিনিয়ে আছিলে। এইফালে আমাৰ ভিভানেও তাৰ নিজৰ গাড়ীখনক পূজা কৰিছে। সি মানে মোক ধৰিব নিদিয়ে, সি নিজে কৰে। ফুটা দিছে গাড়ীখনক। আমাৰ ঘৰৰ ওচৰৰে সৰু ল'ৰা ছোৱালী আছিলে আৰু সিহঁতক মাতিলোঁ আৰু এতিয়া প্ৰসাদ খাবলৈ দিছোঁ। গোটেইকেইটা প্ৰসাদ খাই আছে। এতিয়া প্ৰসাদ খাই উঠিলোঁ। এতিয়া মই ৰাতিপুৱাৰ পৰা একো খোৱা নাই, যিহেতু এতিয়া দুপৰীয়া কিবা এটা বনাওঁ। আজি মই অকণমান খিচাৰি আৰু পায়স বনাম। ভাত নবনাওঁ আজি, খিচাৰিয়ে খাম।
এইফালে বনাইছোঁ মই পায়স, এইখিনি। আৰু এইফালে খিচাৰি বহাই দিছোঁ। এতিয়া পায়সখিনি হৈ গ'ল। আমি তিনিওটাই তিনিটা বাতিত লৈ লৈছোঁ। আৰু ডাঙৰটো ল'ৰাৰ গা বেয়া, তাৰ জ্বৰ হৈ আছে। কিন্তু সিহঁতকেইটাই কিচমিচ আৰু কাজু বাদাম নাখায়, সেয়ে মোৰ ভাগৰ বাতিটোত দি আছে দুয়োটাই। এতিয়া তেনেহ'লে খাই লওঁ। এতিয়া 6টা বাজিলে আৰু আমি জুনিৰ আজি বাৰ্থডে আছিলে, বাৰ্থডে খালোঁ। খাই লৈ আহিলোঁ। আমাৰ ঘৰৰে ভতিজাৰ ছোৱালী এজনী বাৰ্থডে খালোঁ। আজি ভিডিঅ'টো এইখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল লাগে লাইক এটা কৰি দিব, আৰু যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।